কংগ্ৰেছৰ দিনত কনক আমাৰ মহিলা আত্মসহায়ক গোটক বছৰত 5,000 টকা দিছিলে কিন্তু মিটিঙত আহি থাকিব লাগে কংগ্ৰেছৰ আহোঁতে আহোঁতে চেণ্ডেল ক্ষয় হৈ তাৰ পিছত 5,000 টকা পায় আজি আমাৰ জীৱিকা সখী বাইদেউবিলাকে স্কুটি পাইছে আজি আমাৰ মহিলা গ্ৰুপবিলাক NRLMৰ লগত জড়িত হৈছে তাৰ ওপৰত কনকলতা মহিলা সাহায্য মহিলা আত্মসহায়ক গোটৰ আঁচনি আহিছে প্ৰথমবাৰ 25,000 টকা পালে এইবাৰ 50,000 টকা পালে আৰু অহাবাৰ আমি 1 লাখ টকালৈকে বঢ়াই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো যে লাহে লাহে আমি বঢ়াই গৈ থাকিম যাতে আমাৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে তেওঁলোকে যাতে নিজৰ ভৱিষ্যত আৰু নিজৰ নিৰাপত্তা যাতে তেওঁলোকে এটা পৰিয়ালটোৰ ইনকাম বা পৰিয়ালটোৰ জীৱিকাত অলপ হলেও যাতে অৰিহণা যোগাব পাৰে আজি আমাৰ ৰাজ্যখনত আমি এনেকুৱা কিছুমান কাম কৰিছো আগত কোনেও এই কামবিলাকৰ কথা চিন্তা কৰা নাছিল আজি আপোনালোকে চিন্তা কৰিব যে মোৰ ঘৰৰ দেউতা মা আছে মই গুৱাহাটীত চাকৰি কৰো চাকৰি পালো দেউতা মা কেনেকৈ খাইছে বইছে আমি চিন্তা নকৰিছিলো বহুত লৰা ছোৱালী মই লগ পাওঁ যোনে দেউতাক মাকক মাহত এটকাও নপঠায় দেউতাক মাকে শিক্ষিত কৰে কিন্তু দেউতাক মাকক 1 টকাও নপঠায় এতিয়া আমি নতুন আইন আনিলো যাৰ নাম প্ৰণাম বুলি কয় এতিয়া আমি ঠিক কৰি দিছো যে চৰকাৰী কৰ্মচাৰী যদি হয় দেউতাক মাকক দৰমহাৰ 10%ৰ পৰা 15% টকা পঠিয়াবই লাগিব এইটো আজি আমি নিয়ম কৰি দিছো সেই নিয়মৰ বাহিৰত আজি কোনো চৰকাৰী কৰ্মচাৰী যাব নোৱাৰে আগতে আমাৰ ঘৰত যেতিয়া আমি চাকৰি কৰো মোৰ ৰিটায়াৰমেন্ট হয় মোৰ পৰিবাৰে পেনশন পায় কিন্তু দেউতা আৰু মা যেতিয়া দুইটাই মৃত্যু হয় ঘৰত যদি বিয়া নোহোৱা ছোৱালী এজনী থাকি যায় চৰকাৰী পেনশন কিন্তু তেওঁ নাপাইছিল আজি আমি সিদ্ধান্ত লৈছো যে দেউতাকৰ মৃত্যুৰ পিছত মাকে পেনশন পাব আৰু মাকৰ মৃত্যুৰ পিছত যদি ঘৰত বিয়া নোহোৱা ছোৱালী থাকে তাইও আজীবন দেউতাকৰ চৰকাৰী পেনশন পাব লাগিব এই কথাবিলাক আগতে কোনেও চিন্তাও কৰিব পৰা নাছিল আজি আমি সিদ্ধান্ত লৈছো যে আমাৰ যেতিয়া কিডনি বেয়া হয় বাৰে বাৰে ডায়ালিসিস কৰিব যাব লাগে কোৰ পৰা লৰা ছোৱালী দুখীয়া ঘৰৰ মানুহে ডায়ালিসিস কৰিব পাৰিব আজি আমি অসমৰ সুকে কোনে হস্পিটাল বিলাকত বিনামূলীয়া কিডনি ডায়ালিসিসৰ ব্যৱস্থা কৰিছো এতিয়া পইচা দিব